মানুহে কি কয় সেয়া আপুনি গুৰুত্ব নিদিব জীৱনটো যিহেতু নিজৰ সেয়ে নিজৰ মতে উদযাপন কৰিবলৈ শিকক হেল্ল' এভৰিৱান মেকআপ আৰ্টিষ্ট বৰ্ণালী অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আগৰ মিনি ব্লগত দেখিছিলে আমি তিনিচুকীয়া আহিছোঁ টিলিঙা মন্দিৰলৈকে চ' আহিলোঁ টিলিঙা বান্ধিলোঁ তাৰপিছত আমি পূজা কৰিলোঁ পূজা কৰিয়ে অজস্ৰ টিলিঙা আচলতে দেখি খুব ভাল লাগে তাৰপিছত আমি ৰিটাৰ্ণ হ'লোঁ তাৰ পৰা আমি লিডুলৈ গ'লোঁ লিডুত যিহেতু আমি ভান্তি বাবাক লগ কৰিবলৈ আহিছোঁ তো ভান্তি বাবাৰ ঘৰত সোমালোঁ এয়া হৈছে তেওঁৰ ঘৰত ইমানেই কুকুৰ মানে দেখি খুব ভাল লাগে আচলতে মই খুব ভয় কৰোঁ তথাপিও ইমান মৰমীয়াল কুকুৰকেইটা এয়া হৈছে ডাঙৰ ভ্ৰান্তি এয়া তেওঁৰ ৰুম খুব ধুনীয়া পৰিৱেশ আচলতে ভিতৰত সোমাই আপোনাৰ নিজকে মনটো ইমান বেছি ভাল লাগে এয়া হৈছে ভ্ৰান্তি বাবা তাৰপিছত আমি অকণমান ফটো উঠিলোঁ তাৰ পৰা ৰিটাৰ্ণ হৈ আমি ট্ৰেইনত উঠিলোঁ যিহেতু 3:30 ট্ৰেইন আছিলে মৰ্ণিং আমি 5:30 আহি পালোঁ ঘৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব